আমি মাজুলীলৈ আহি আছোঁ ভাওনা কম্পিটিশ্যন আছে এয়া বৰ্তমান জাহাজত আমাৰ সহপাঠী আহি আছে গোটেইখিনি একেলগে আহিছোঁ ভাওনা আছে কম্পিটিশ্যন তাৰ কাৰণে আহিছোঁ দেখাম আপোনালোকক লাহে লাহে কি হয় চাই থাকিব মই আজি মাজুলী অনিতি সত্ৰত আছোঁ গম পাইছে সকলোৱে প্ৰতিযোগিতা চলি আছে ভাওনা সমাৰোহ চলি আছে এয়া বন্ধু মোৰ এয়া এতিয়া আজি আমাৰে নাটক আহকচোন জানো কি কয় আজি আমাৰ নাটখনৰ বিষয়ে কৈ দিয়ক কোন কি নাট আছে নাট আজি আপোনাৰ ভাৰ্গৱ বিজয় আছে তাত আমি গায়ন কৰিম তেওঁ গায়ন কৰিব বাকী আৰু ভগৱানে পাৰ কৰিব কেনেকৈ দিয়ে আৰু টিমটো আমাৰ মাজুলীয়ে হয় মাজুলীৰ নটৰাজ শিল্পী সমাজ কমলাবাৰী তাকে কি হয় আৰু তেৰাই গম পাব আমি চাওঁচোন আহক আমি ঘূৰি লওঁ আপোনালোকে চাওক আমিও চাওঁ অঞ্চল জুৰি ৰাস সমাৰোহ পেণ্ডেল দেখিছে আপোনালোকে মই গোটেই দেখাই দিছোঁ আপোনাক গোটেই দেখাই দিছোঁ এটা বৃহৎ অঞ্চল জুৰি পাইছে ইয়াত প্ৰায় 28খন ভাওনা আছে নেকি 28খন মই আপোনালোকক সবিশেষ জনাম সকলো অসম ভিত্তিত ভাওনা সমাৰোহ অসম ভাওনা সমাৰোহ 2020 আহিছে মানুহ লাহে লাহে আহিছে আৰু দিনত দিহানাম তেনেকৈ কিবা প্ৰতিযোগিতা হৈ আছে কিছু 5:30ৰ পৰা প্ৰথমখন ভাওনা হ'ব তাৰপিছত দুখনকৈ ডেইলি এদিনত দুখনকৈ পাতিছে সুন্দৰ নাঙল এনেকৈ মানে বাঁহৰ বস্তু মেলা বহি আছে আপোনালোকক দেখাই আছোঁ
আপনার ঘনিষ্ঠ পুত্র বিশ্বজিৎ